সাধুকথাৰ ককিত আজিৰ সাধু তিনিটা কণমানি গাহৰি পোৱালি। এসময়ৰ কথা, এজনী গাহৰিয়ে তেওঁৰ তিনিটা কণমানি গাহৰি পোৱালিৰ সৈতে একেলগে এখন ঘৰত বাস কৰিছিল। এদিন মাকে তিনিওকে দুপৰীয়া আহাৰ খাবলৈ দি পোৱালীকেইটাক ক'লে, মোৰ বাচ্চাহঁত, এতিয়া তোমালোক ডাঙৰ হৈছা আৰু ময়ো বুঢ়ী হৈ আহিছোঁ। তোমালোক তিনিওটাই নিজৰ নিজৰ কথা নিজেই ভাবিব লাগিব আৰু নিজৰ দায়িত্ব নিজেই ল'ব লাগিব। নহ'লে মই মৰি গ'লে তোমালোক বৰ বিপদত পৰিবা। বোপাহঁত, এই পইচাখিনি লোৱা। এই পইচাখিনি তোমালোকৰ বাটত কামত আহিব। আৰু এতিয়াৰ পৰা তোমালোকে নিজৰ সংসাৰৰ কথা নিজে নিজে ঠিক কৰি লোৱা। এইদৰে তিনিও গাহৰি নিজৰ মাকৰ ঘৰ এৰি বহু দূৰ খোজকাঢ়ি গৈ থাকিল। গৈ গৈ তেওঁলোকৰ ভাগৰ লগাত এজোপা বৰগছ দেখি তাতে অলপ জিৰাবলৈ ল'লে আৰু তিনিওজনে আলোচনা কৰিবলৈ ধৰিলে। ডাঙৰজনে ক'লে, আমি এতিয়া সুবিধা পাইছোঁ নিজকে প্ৰমাণ কৰি দেখুৱাৰ। আমি তিনিও নিজৰ নিজৰ পথ বাছি ল'ব লাগিব। আমি আমাৰ ভাগ্য পৰীক্ষা কৰাৰ সময় আহি পৰিছে। দ্বিতীয়জন গাহৰিয়ে ক'লে, দাদা, তুমি ঠিকেই কৈছা। এতিয়া আমি নিজৰ দক্ষতাৰে জীয়াব পাৰিম। তৃতীয়জন গাহৰিয়ে ক'লে, দাদা, যদি আমি বেলেগ বেলেগ হৈ থাকোঁ তেন্তে দেখোন আমি বৰ বিপদত পৰিম। তৃতীয়জন গাহৰিয়ে জানিছিল যে তাৰ ককায়েকহঁত ইমান সহজ সৰল যে যদি বেলেগ হৈ থাকে তেন্তে সিহঁত বিপদত পৰিব। তেতিয়া তৃতীয়জন গাহৰিয়ে ক'লে, দাদা, মই তোমালোকৰ কথাত একমত নহয়, কাৰণ একতাই আমাৰ শক্তি। আমি আমাৰ এই শক্তি এৰিব নালাগে। তেতিয়া ডাঙৰজন গাহৰিয়ে ক'লে, তুমি সদায় উপদেশ দিয়াৰ চেষ্টা কৰা। আমি জানো আমি কি কৰিব লাগে আৰু কি কৰিব নালাগে। তেতিয়া দ্বিতীয়জন গাহৰিয়ে ক'লে, আমি তোমাৰ উপদেশ শুনি থাকিব নোৱাৰো। তেতিয়া সৰুজন গাহৰিয়ে ক'লে, ঠিক আছে, এটা কাম কৰোঁ। আমি বেলেগ বেলেগকৈ ঘৰ বনাম আৰু নিজৰ দক্ষতাৰে থাকিম, কিন্তু কোনেও ইজনে সিজনৰ কামত হস্তক্ষেপ কৰিব নোৱাৰিব। সৰু গাহৰিৰ কথাত সকলো সন্মত হ'ল আৰু ক'লে, আমি ইজনে সিজনৰ ঘৰ ওচৰা ওচৰিকৈ বনাম, যাতে বিপদৰ সময়ত আমি ইজনে সিজনক সহায় কৰিব পাৰোঁ। ডাঙৰজন গাহৰিয়ে ক'লে, বাহ, এই বুদ্ধিটো কিন্তু তোমাৰ বৰ সুন্দৰ। পিছদিনাখন সিহঁতে নিজৰ নিজৰ ঘৰ বনাবৰ কাৰণে ঠাই বাছি ল'লে আৰু নিজৰ ঘৰ বনাবৰ বাবে বস্তু আনিবলৈ ওলাই গ'ল। ডাঙৰজনে খেৰৰ ঘৰ বনাম বুলি সিদ্ধান্ত ল'লে আৰু এজন কৃষকৰ পৰা খেৰখিনি কিনি আনিলে আৰু আনন্দ মনেৰে ঘৰ বনোৱাত ব্যস্ত হৈ পৰিল। দ্বিতীয়জন গাহৰিয়ে কাঠেৰে ঘৰ বনাম বুলি সিদ্ধান্ত ল'লে আৰু এজন খৰিকটীয়াৰ পৰা কাঠৰ টুকুৰা কিনি ঘৰ বনোৱাত ব্যস্ত হৈ পৰিল। কিন্তু তৃতীয়জন গাহৰি অলপ বুদ্ধিয়ক আছিল আৰু সি ঘৰ বনোৱাৰ সিদ্ধান্ত ল'লে ইটাৰে, যাতে ই মজবুত হয় আৰু বেছি দিন চলে। সেইবাবে সি এখন দোকানলৈ গ'ল আৰু ইটা, বালি, শিল, চিমেণ্ট আদি কিনি আনিলে আৰু ঘৰ বনোৱাত ব্যস্ত হৈ পৰিল। প্ৰথম গাহৰিয়ে নিজৰ খেৰৰ ঘৰ বনাই পুৱালৈকে তৈয়াৰ কৰি দিলে। দ্বিতীয়জনেও সন্ধিয়া হোৱাৰ আগে আগে কাঠৰ ঘৰ বনাই শেষ কৰিলে। যদিও দুয়োজন ককাই ভায়ে ঘৰ বনাওঁতে কম সময় লাগিছিল, কিন্তু তৃতীয় গাহৰিটোৱে ইয়াৰ ভ্ৰূক্ষেপেই নকৰিলে। সি এতিয়াও ঘৰৰ ভেটি খান্দিয়েই আছিল। ৰাতিপুৱা যেতিয়া ককায়েকহঁত ঘৰৰ বাহিৰলৈ ওলাই আহিল, সিহঁতে তাক দেখি ঠাট্টা কৰিবলৈ ধৰিলে আৰু ক'লে, কি হ'ল ভাইটি, ঘৰ বনাবলৈ তোমাৰ কিবা অসুবিধা হৈছে নেকি? তুমি মই কোৱা মতে খেৰৰ ঘৰ বনাব লাগিছিল। তেতিয়া সৰু ভায়েকে ক'লে, মই সকলোতকৈ মজবুত ঘৰ বনাই আছো, যিকোনো বিপদৰ পৰাও আমাক বচাব পাৰিব। তৃতীয়জন গাহৰিয়ে নিজৰ ককায়েকহঁতৰ কথাত কাণসাৰ নিদি ঘৰ বনোৱাত লাগি থাকিল। এচপৰা ইটা গাঁঠি এসপ্তাহতে ঘৰটো সাজি উলিয়ালে। কিছুদিন পাৰ হ'ল। সিহঁতবোৰে নিজৰ নিজৰ ঘৰত সুখে শান্তিৰে দিন কটাইছিল। কিন্তু হঠাৎ এদিন এটা শিয়ালে গাহৰি তিনিটা দেখি খোৱাৰ সিদ্ধান্ত ল'লে। শিয়ালটো প্ৰথমটো গাহৰিৰ ঘৰ পালে আৰু দৰ্জাত ঢকিয়াবলৈ ধৰিলে। কোনো ওলাই নহা দেখি মাতিবলৈ ধৰিলে, কণমানি গাহৰি, কণমানি গাহৰি, মোক দৰ্জা খুলি দে, মোক ভিতৰলৈ আহিবলৈ দে, মোৰ বৰ ভোক লাগিছে, তোক খালেহে মোৰ পেট ভৰিব। গাহৰিয়ে মাত লগালে, নাই, মই নোৱাৰো, মই দৰ্জা নুখুলো। শিয়ালে ক'লে,
ঠিক আছে, দৰ্জা নুখুল যদি মই দৰ্জা ভাঙি দিম। গাহৰিয়ে ক'লে, তোৰ যি মন যায় তই তাকে কৰ, কাৰণ মোৰ ঘৰ বহুত মজবুত আছে। শিয়ালে নিজৰ হাওঁফাওঁত ভালকৈ বতাহ সুমুৱাই ল'লে আৰু সেই কণমানি গাহৰিটোৰ ঘৰলৈ ফু মাৰি দিলে। কণমানি গাহৰিটোৰ প্ৰতিটো বস্তুৱেই উৰি গ'ল। শিয়ালে ফু মাৰোঁতে লগতে গাহৰিটোও উৰি গ'ল। গাহৰিটো উৰি উৰি দ্বিতীয় গাহৰিটোৰ ঘৰ পালেগৈ। কিন্তু তালৈ শিয়ালটো আহিল আৰু ক'লে, কণমানি গাহৰি, কণমানি গাহৰি, দৰ্জা খোল, নহ'লে মই ফু মাৰি তহঁতৰ ঘৰ উৰাই দিম আৰু তহঁতক মই খাই পেলাম। গাহৰিয়ে দৰ্জা নুখুলিলে, ক'লে, মোৰ ঘৰ কাঠৰ হয়, তই উৰাব নোৱাৰিবি। গাহৰিৰ ফুটনি কথাত শিয়ালে হাঁহিবলৈ ধৰিলে আৰু ক'লে, হয় নেকি, চা তেন্তে, মই তোৰ ঘৰো উৰাই দিছো। শিয়ালে দীঘলকৈ উশাহবোৰ টানি ল'লে আৰু গাৰ জোৰেৰে ফু মাৰি দিলে। লগে লগে দ্বিতীয় গাহৰিৰ ঘৰটোও উৰি গ'ল আৰু দুইজন গাহৰি দৌৰি দৌৰি তৃতীয় গাহৰিৰ ঘৰ পালেগৈ আৰু ক'লে, ভাই, আমাক বচোৱা, আমাক বচোৱা। দুষ্ট শিয়ালে আমাৰ ঘৰবোৰ উৰাই দিছে। এতিয়া সি আমাক খাবলৈ বিচাৰি ফুৰিছে। সি তোমাৰ ঘৰলৈ আহিব। দৰ্জা ভালকৈ মাৰা, ভালকৈ মাৰা। সৰু গাহৰিয়ে ক'লে যে, ভাই, সি আমাক একো কৰিব নোৱাৰে। মোৰ ঘৰ পকাৰ হয় আৰু মজবুত হয়। সি মোৰ ঘৰৰ ভিতৰ সোমাব নোৱাৰে। তোমালোকে ভয় নাখাবা। তাৰ পাছত শিয়াল আহি ক'লে, কণমানি গাহৰি, কণমানি গাহৰি, দৰ্জা খোলা, নহ'লে মই তোমাৰ ঘৰ উৰাই দিম আৰু তোমালোকক খাই পেলাম। তেতিয়া গাহৰিয়ে ক'লে, মোৰ ঘৰ পকাৰ হয়, তহঁতে মোৰ একো কৰিব নোৱাৰ। তই ইয়াৰ পৰা যা গৈ। কিন্তু দুষ্ট শিয়ালে গাৰ জোৰেৰে দৰ্জাখন ভাঙিবলৈ চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে। তিনিও গাহৰিয়ে দৰ্জাখন হেঁচি ধৰিলে। অৱশেষত শিয়াল ভাগৰি পৰিল আৰু মূৰ ঘূৰাই মাটিত ঢলি পৰিল। বহুত সময় সি মাটিতেই শুই থাকিল। তাৰ পাছত লাহে লাহে শিয়াল মাটিৰ পৰা উঠিবলৈ ল'লে আৰু সি মূধচৰ পৰা চিমনিৰে তললৈ যোৱাৰ সিদ্ধান্ত ল'লে। মূধচত শিয়ালৰ ভৰিৰ খোজৰ শব্দ শুনি শিয়ালৰ কুবুদ্ধিৰ কথা গাহৰিয়ে গম পালে আৰু লগে লগে তৃতীয় গাহৰিটোৱে জুহালত খৰি দি জুই জ্বলাই দিলে। শিয়ালটোৱে চিমনি পাবৰ বাবে মূধচত যুঁজি আছিল আৰু শেষত সি চিমনিটো পাই তাত সোমাবলৈ সক্ষম হ'ল। সি পিছলি পিছলি গৈ তল পালেগৈ আৰু জ্বলি থকা জুইত সোমাই গ'ল আৰু সি মৰি থাকিল। তিনিওটা গাহৰি একেলগে থাকিবলৈ ল'লে সুখে শান্তিৰে। এই সাধুটোৰ পৰা আমি বুজিলো যে একতাই পৰম বল।